নমস্কাৰ মোৰ চেনেলটিৰ প্ৰতিগৰাকী সদস্যলৈ ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছোঁ। এই নতুন বছৰটো আপোনালোক সকলোৰে বাবে সুখ শান্তি আৰু সমৃদ্ধিময় হওক। আজি নতুন বছৰৰ প্ৰথম দিনটিত এখন বৰ ধুনীয়া ঠাইলৈ গ'লোঁ। মোৰ গৃহ চহৰ লখিমপুৰৰে এখনি নদীপৰীয়া গাঁও। গাঁওখনৰ নাম দেওবিল বান্ধটো। ৰঙানদী নামৰ নৈখনৰ পাৰত অৱস্থিত এই গাঁওখন লখিমপুৰ টাউনৰ পৰা প্ৰায় 9 কিলোমিটাৰমান দূৰত অৱস্থিত। এই গাঁওখনৰে 5 গৰাকী উদ্যমী যুৱকে নৈৰ পাৰতে গঢ়ি তুলিছে এখনি জৈৱিক কৃষি পাম আৰু আটক ধুনীয়া এখনি পৰ্যটনথলী। এই বৃহৎ এলেকাটিত সৰিয়হ, আলু, কবি, ধনিয়া, পালেং, গাজৰ, বিট আদি বিভিন্ন শাক পাচলিৰ খেতিৰ মাজে মাজে মন জোৰাই ঘূৰি ফুৰিব পৰাকৈ সৰু সৰু পথ কিছুমান আছে। পৰ্যটকসকলে বনভোজৰ আনন্দ ল'ব পৰাকৈ সৰু সৰু টঙিঘৰ, সৰু সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলা কৰিবৰ পৰা মুকলি ঠাই কি নাই ইয়াত। মুঠতে গভীৰ প্ৰশান্তি। আৰু কাষেৰে বৈ গৈছে ৰঙানদী। গতিকে ৰঙানদীৰ চেঁচা বতাহজাকে মন প্ৰাণ শীতল কৰি তোলে। যান্ত্ৰিকতাৰ পৰা নিলগৰ এই অকণমান পৃথিৱীখন আপোনালোকেও চাওকহিচোন, বৰ শান্তি অনুভৱ কৰিব। মোৰ অন্তৰ জোৰাই যোৰা এই দিনটো সেয়ে আপোনালোকৰ সৈতেও ভগাই ল'লোঁ আজি। মোৰ এই ভিডিঅ'টো আপোনালোকে চাওকচোন, ইমান ধুনীয়া। সকলোৱে নিশ্চয় ঠাইখনৰ আনন্দ ভিডিঅ'টো চাই উপভোগ কৰিব পাৰিব। সঁচাকৈ আমাৰ কৰ্মব্যস্ত জীৱনত এইকণ প্ৰশান্তিয়ে আমাক পুনৰ জীপাল কৰি তোলে। আজি সঁচাকৈ এটা বৰ ধুনীয়া দিন কটালোঁ এই ঠাইখনলৈ আহি। খুব ভাল লাগিল। আপোনালোকে যিসকল পাৰে নিশ্চয় আহিব, চাবহি। সোণোৱালী শৈশৰ পথাৰ কোলাত হবে ৰদালিৰে ফুল ফল সেন্দুৰীয়া। সোণোৱালী শৈশৰ পথাৰ কোলাত হবে ৰদালিৰে ফুল ফল সেন্দুৰীয়া। সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। আমাৰ সকলোৰে পানী দিয়ে জীয়ালো, মানে কি মধুৰী ধান। আমাৰ সকলোৰে পানী দিয়ে জীয়ালো, মানে কি মধুৰী ধান। তোমালৈ আনিছো জগতৰে খোজ এৰাউনি মাতিমান। তোমালৈ আনিছো জগতৰে খোজ এৰাউনি মাতিমান। সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। সেউজী 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 অ সেউজী ধৰণী ধুনীয়া। সেউজী 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 পুনৰ সকলোলৈকে নতুন বছৰৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভকামনা জনাইছোঁ। সকলোৰে দিনবোৰ ভাল হওক, সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰক, সকলো সুস্বাস্থ্যৰে থাকক। এই কামনাৰে আজিলৈ আহোঁ। ধন্যবাদ।